নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে এছএন নিউজ 24 ইউটিউব চেনেল ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ খবৰকেইটা জানিবৰ বাবে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো লগতে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে খবৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ ধেমাজি লখিমপুৰতো বিৰোধীৰ ব্যাপক উত্থান ডিব্ৰুগড় তিনিচুকীয়াত খুটি লৰিলে গেৰুৱা বাহিনীৰ কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই এৰিলে দল উজনি থৰক বৰক বিজেপিৰ ভেটি কংগ্ৰেছৰ সভাপতি খলনি হোৱাৰ পিছতে বিজেপিত খহনীয়া এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আহি পৰিছে কংগ্ৰেছৰ সভাপতি খলনি হোৱাৰ পাছতে বিজেপিত খহনীয়া দেখিবলৈ পোৱা গৈছে ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ গছপুলি ৰোৱা মহিলাই শীঘ্ৰেই লাভ চৰকাৰী ধন প্ৰকাশ পালে তালিকা কোনে কোনে পাব ধন এতিয়াই কৰক পৰীক্ষা গছপুলি ৰোৱা মহিলাই শীঘ্ৰেই লাভ কৰিব চৰকাৰী ধন সমষ্টি ভিত্তিত প্ৰকাশ পালে তালিকা শীঘ্ৰেই সকলো মহিলাই লাভ কৰিব 10,000 কোটি টকা কোনে কোনে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন ঘোষণা চৰকাৰৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা উত্ৰাল উজনি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে উত্ৰাল উজনি 11 বছৰে সংসদত ঠাই নাপালে জনজাতিকৰণৰ প্ৰসংগই তাই আহোমকে ধৰি 6 জনগোষ্ঠীয়ে উফৰাই দিব চৰকাৰ কেৱল মিয়া উচ্ছেদ কৰিলে নহব বিতৰণ কৰিব লাগিব 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে হ'ব বিপদ 25টা আহোম অধ্যুষিত অঞ্চলত পৰাজিত হ'ব বিজেপি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে উত্ৰাল উজনি মৰাণৰ ৰাজপথ কপালে তাই আহোম যুৱ পৰিষদে 14 চনতে দিয়া জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰিলে প্ৰধানমন্ত্ৰীয়ে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ 25টা আহোম অধ্যুষিত অঞ্চলত পৰাজিত হ'ব বিজেপি ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ সময় মাত্ৰ 10 দিন বিদেশীৰ বিৰুদ্ধে অসমত হ'ব ডাইৰেক্ট একশ্যন এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ৰাজ্যত নাথাকিব বিদেশী ন্যায়াধিকৰণৰ পূৰ্বৰ ব্যৱস্থা 71 পিছত অহা সকলো বিদেশী হ'ব বহিষ্কাৰ এনআৰচিত নাম থাকিলেও যাব লাগিব ভাৰত এৰি বিদেশী ন্যায়াধিকৰণত এতিয়াও 82,000 কেছ পেণ্ডিং আছে বিদেশী চিনাক্ত হ'লে ডিচিয়ে এতিয়াৰে পৰা দিব নটিচ নথি পত্ৰৰ খেলিমেলি পালে ডিচিয়ে পুছবেক কৰিব বুলি মন্তব্য কৰিছে বিদেশী ন্যায়াধিকৰণৰ প্ৰয়োজন নাই ৰাজ্যত ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ 26ত বিজেপি চৰকাৰক গাদিচ্যুত কৰা হ'ব চৰকাৰৰ বিৰুদ্ধে দল সংগঠনৰ গৰ্জন বাংলাদেশীক ঢাক ঢোল বজাই আদৰে চৰকাৰে খিলঞ্জীয়াৰ অধিকাৰৰ প্ৰতি উদাসীন চৰকাৰৰ বিৰুদ্ধে দল সংগঠনৰ প্ৰতিবাদ 26ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজপথত খিলঞ্জীয়াই কৰিব প্ৰতিবাদ বিজেপি চৰকাৰক গাদিচ্যুত কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰী ৰজা নহয় জনজাতিৰ মৰ্যাদা দিবই লাগিব বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কোচ ৰাজবংশী ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ নেপালৰ দৰে পৰিস্থিতি অসমত হোৱাটো বিচাৰে গৌৰৱ গগৈয়ে মহা বিস্ফোৰণ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈয়ে যোৱা 3 দিনত কাৰ লগত কথা পাতিছে মই জানো গৌৰৱ গগৈৰ ঘৰৰ বাহিৰে ভিতৰে মোৰ মানুহ আছে 10 ছেপ্টেম্বৰৰ প্ৰতি মুহূৰ্তৰ খবৰ মই পাইছো কংগ্ৰেছত থকা 90% মানুহেই মোৰ কংগ্ৰেছত এনি টাইম 90% মোৰ মানুহ থাকিবই 10 ছেপ্টেম্বৰত ভূপেন বৰাৰ সৈতে বন্ধ কোঠাত কথা পাতিছিলে গৌৰৱ গগৈৰ বিৰুদ্ধে মহা বিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পূৰ্বে গুৱাহাটীত 163 ধাৰা জাৰি বিএনএছএছৰ অধীনত সমগ্ৰ মহানগৰত জাৰি 163 ধাৰা বিএনএছৰ অধীনত সমগ্ৰ মহানগৰত জাৰি কৰা হৈছে 163 ধাৰা সকলো শোভাযাত্ৰা ৰেলী মাৰাথন নিষিদ্ধ ঘোষণা নিয়ম উলংঘা কৰিলে বিএনএছৰ 223 ধাৰা মতে দিয়া হ'ব শাস্তি ডিচিপি ইমদাদ আলীয়ে জাৰি কৰিলে 163 ধাৰা তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ আহিলে নিৰ্দেশনা ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ গৌৰৱ গগৈ জেললৈ নাযায় মুখ্যমন্ত্ৰী বৃদ্ধাশ্ৰমত থাকিব লাগিব এছআইটিয়ে কি ৰিপৰ্ট দিয়ে দি থাকক আমি সেই ৰিপৰ্ট পানীত উটুৱাই দিম বুলি মন্তব্য কৰিছে ঘৰলৈ নাযাওঁ বুলি কোৱাটো কি হ'ব সেইটো এতিয়া কংগ্ৰেছে চাব আপোনালোকে চিনেমা এখনৰ অপেক্ষা কৰি আছে তাৰ পিছত চৰকাৰে কি ব্যৱস্থা
ব্যৱস্থা ল'ব লাগে ল'ব শূন্যভাৱে চৰকাৰে প্ৰতিবেদনখন পঢ়িব SITয়ে সন্ধিয়া 6 বজাত প্ৰতিবেদন দিব মই পঢ়ি চাম মইতো চিনেমা কৰিব বিচৰা নাই মুখ্যমন্ত্ৰীক আমি চ্যালেঞ্জ দিছো তুমি যে কৈছিলা মই মুখ্যমন্ত্ৰী এৰিম এতিয়া কি হ'ব ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ ভূত চুৰিৰ পিছত এতিয়া পেট্ৰল চুৰিত জড়িত বিজেপি চৰকাৰ নিজৰ পৰিয়ালৰ স্বাৰ্থৰ আগত ভাৰতৰ জনতাৰ স্বাৰ্থক জলাঞ্জলি দিছে ভাৰতৰ জনগণৰ প্ৰতি এআই বিজেপি চৰকাৰৰ নীতি ইথানল মিহলি কৰাৰ ফলত বাহনৰ গতিৰ ওপৰত প্ৰভাৱ পৰিছে নীতিন গাডকাৰীৰ পুত্ৰৰ ইথানল কোম্পানীয়ে 2024 চনৰ 18 কোটিৰ পৰা এবছৰৰ ভিতৰত 523 কোটিৰ অধিক টকা লাভ কৰিছে চৰকাৰৰ এই সিদ্ধান্তৰ আঁৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পুত্ৰক লাভান্বিত কৰাৰ ডাবল ইঞ্জিনৰ ডাবল ধ্বংস ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 ঘৰে ঘৰে গৈ চৰকাৰে কৰিব সাৰ্ভে 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা দিয়া হ'ব ৰাজ্যত এই আঁচনি এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা ৰাজ্যত মুকলি হ'ব অৰুণোদয় আঁচনি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0 অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 প্ৰত্যেক ঘৰ মানুহৰ ঘৰত গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা ঘৰে ঘৰে গৈ চৰকাৰে কৰিব সাৰ্ভে ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ অৰুণোদয়ৰ পৰা লাখপতি বাইদেউলৈকে ৰাজ্যৰ মহিলাৰ বাবে মুখ্যমন্ত্ৰী 11টা বৃহৎ ডাঙৰ ঘোষণা ৰাজ্যৰ মহিলাৰ বাবে মুখ্যমন্ত্ৰী 11টা বৃহৎ ডাঙৰ ঘোষণা 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধন অক্টোবৰৰ পৰা সোমাব নিযুত মইনাৰ ধন চৰকাৰী ঘৰৰ বাবেও মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ খবৰ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দাইল চেনি আৰু নিমখ মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীয়ে মাহে পাব 300 টকাকৈ জানুৱাৰীত গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে পাব 250 টকা ৰাজসাহাৰ্য জানুৱাৰীৰ পৰা অৰুণোদয়ৰ ধন হ'ব 1500 টকা অনাগত ছমাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰৰ কেইবাটাও অভিলাষী পদক্ষেপ কোকৰাঝাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী বৃহৎ ডাঙৰ ঘোষণা অৰুণোদয়ৰ পৰা লাখপতি বাইদেউলৈকে 9864541430 নম্বৰত দিব পাৰিব অভিযোগ ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ উৰণত অৱস্থাতে খুলিলে বিমানৰ চকা শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি 75 গৰাকী যাত্ৰী থকা স্পাইচ জেট বিমানত হাহাকাৰ পৰিস্থিতি কাণ্ডলা বিমানবন্দৰৰ পৰা মুম্বাই অভিমুখী বিমানত অঘটন কেমেৰাত বন্দী বিমানৰ চকা খুলি যোৱাৰ দৃশ্য উৰণৰ লগে লগে কাণ্ডলা বিমানবন্দৰতে পৰি যায় বিমানৰ এটা চকা অৱতৰণৰ পিছতেই সুৰক্ষিত স্থানলৈ নিয়া হৈছে যাত্ৰীক মাছ আকাশত আকৌ বিমানত অঘটন বিমানবন্দৰৰ পৰা উৰণৰ পিছতেই হঠাৎ খুলিলে বিমানৰ চকা মাছ আকাশত আকৌ বিমানত অঘটন ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ লাখ লাখ লোকৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা অক্টোবৰত দেশজুৰি বলবৎ হ'ব SIR অক্টোবৰতে সমগ্ৰ দেশজুৰি বলবৎ হোৱাৰ দিশে SIRক লৈ বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা দেশজুৰি SIR বলবৎক লৈ নিৰ্বাচন আয়োগৰ গ্ৰীণ সিগনেল দিল্লীৰ চূড়ান্ত বৈঠকত লোৱা হ'ল সিদ্ধান্ত প্ৰতিখন ৰাজ্যৰ নিৰ্বাচন আয়োগেৰে ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত পুনৰবাৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব দেশৰ নাগৰিকে বিহাৰৰ পাছতে সমগ্ৰ দেশজুৰি SIR প্ৰক্ৰিয়া হোৱাৰ সম্ভাৱনা ভোট কেন্দ্ৰৰ সঠিক সংখ্যাৰ ৰিপৰ্ট দিব লাগিব নিৰ্বাচন আয়োগক 30 ডিচেম্বৰত অন্ত পৰিব বিহাৰৰ SIR প্ৰক্ৰিয়া অক্টোবৰতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব পাৰে SIR 2026ৰ পূৰ্বে নতুন সিদ্ধান্তত উপনীত হ'ব অক্টোবৰৰ পৰা ভোটাৰ তালিকাৰ পুনৰীক্ষণ হোৱাৰ সম্ভাৱনা ইয়াৰ পাছৰ আন এক বৃহৎ ডাঙৰ খবৰ নিৰ্বাচন ঘোষণাৰ পাছতেই বিজেপি দল ত্যাগৰ জোৱাৰ একেদিনাই 40 জনে এৰিলে বিজেপি একেদিনাই 40 জনৰো অধিকৰ বিজেপি ত্যাগ উদালগুৰিত বিজেপি এৰি বহু নেতাই ঢাপলি মেলিছে হাগ্ৰামৰ BPFলৈ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টাসহ কেইবাজনো নেতাৰো BPFত যোগদান হাগ্ৰামৰ মহিলাৰ উপস্থিতিত যোগ দিয়ে